Hello guys, আশা কৰো আপোনালোক সকলো বহুত ভালে আছে মোৰো ভালে আৰু এটা নতুন ভিডিও লৈ আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আহক চাও আজি ভিডিওটোত কি কৰো ৰহিমলাই মাছৰ পাছি মুৰত লৈ যায় উৰি উৰি চিলনিয়ে ৰং মনে চাই ৰহিমলা আমাৰ পাৰি হল এটা লৈ গুচি যায় পাহৰি বেটি মাছ এজনী মাছ ধৰা পাৰ্টি দে আমাৰ আজি ৰহিমলা এজনী মাক ও ৰহিমলা দুশ্মনটা পুতলা সপোন নহয় এটা ৰহিমলা যাব ন মাছ ধৰিবলৈ পুতলা দুশ্মনটা পুতলা সোণৰে আঙঠি কতে হেৰুৱালা ঐ হুলাতে মাছ ধৰোতে আঙঠি হেৰালে ঐ কাছয়ে পেটতে আঙঠি ওলালে পাতিছে বুলি গম পাই আমিও আহিলে যেন থাকিবলৈ মোটা আহিলে খেদন দিলেহেঁতেন বাল্টিঙত মাছ আছে সোনকালে পুৰো মাছে নিজাল দলে খচি খচি পৰি বাজে ভাগৰি বুজিছো ঐ মাছে মাছ ঘৰতো মাছ ধৰি এইটো কি মাছ এইটো বেয়া ডাঙৰচোন ৰৌ মাছ ৰৌ সেইজনী হেৰি ঘাচ কাপ মাছ দেখো মাছ বৰালি বুলি কোৱা এইটো মজা লাগিছে আৰু মাছ আৰু ঘৰত দেখিলে আৰু পাগল হৈ যাবি ঘৰতো আছে কিনি ঘৰত ইয়াত আৰু এনেকুৱা আৰু মাছ ঘৰত টিকলি চাওঁ মাছৰ অৱস্থা মাছ পাইছ নে বোলা পাইছ নে মাছ যাওঁ জুলুঙিটো চাওঁ ভুলবোলা এইটো বোকালে মাছ আছে কেনেকে আছে কি কৰিছা মাছ ধৰিছো এই মাছবোৰ দেখাব ওচৰপা দেখাব মাগুৰ নেকি সেইটো গুৰৈ জন আহি গলি জন মাছ ধৰি কেনেকুৱা লাগিলে মই মানে হেৰিয়ে খৰাহিয়ে ধৰা মাছ আৰুতো আমাকতো মানে ধৰিবলৈ লোকে পুখুৰী লৈছে লোকৰ পুখুৰী সিঁচিছে কিন্তু আমি চেয়া বুটলিছিলো চেয়া বুটলা নাই মানে ইয়াত 2 কেজি 1.5 কেজি মান হৈ যাব ন বেছি আছে নেকি পুঠি মাছ আৰু মানে কেকৰা মই তামাম ধৰিলো মানে একদম কেকৰা চাটনি বহুত বেছি ভাল পাওঁ শামুকো ধৰিলে শামুক খাম তাৰপিছত এতিয়া আপোনালোকক মাছ কিমান পালো আমি দেখাই আছো তাৰপিছত আমি কেকৰা চাটনিটো দেখাম বাৰু নামঘৰ মাছৰ লগত খাম মেটেকা ফুল চাওঁ মেটেকা ফুলটো এইটো খাই নেকি মেটেকা ফুল খাই নাই মাছৰ লগত খায় এইবোৰ ডাঙৰ ডাঙৰ মাছটো ন
এই ৰহা পুঠি মাছ ইমান দূৰৰ পৰা আহি সেয়া কিমান মান হ'ব টোটেল বহুত হৈ যাব ন এইকেইটা আমাৰ মাছ ধৰা পাৰ্টি জলহস্তি কেইটা এতিয়া পানীত মানে পুৰা গা ধুই দিলো পুখুৰীত একদম ফাৰ্ষ্ট টাইম কাৰণে নামিছো পুখুৰীত এনেকে একদম ইমান পানী থকা পুখুৰী তো বাই বাই আজিলে গাইজ আপোনালোকে ভিডিঅ' চাই থাকিব আমাক মৰম দি থাকিব